এই নাৰা কাটা পুৰা ব্ৰুজ খালি ফেন 1 ঘণ্টামান হৈ গেল এক ঠেলাই নাৰা হোৱা নাই আৰু টাউনতে জিৰ' বাৰ হৈছে একদম ধামাকা ভিডিঅ' হবা যাই আছে আজি ড্ৰোন শ্বট দিম এই বাহিৰেদি আপোনালোকে ভিডিঅ'টো চাই লওকচোন কেনে আনবা হয় মিম যে ওলাইছে কিবা দে উৰুকা দিনা তুমি হাঁহৰ গলত থাকবা হাঁহনো তোমাক ক'লো তুমি থাকবা না হাঁহৰ গলত থাকা যদি তোমাক আনিম পাথাৰৰ মাজে মাজে সৰু সৰু আলি মই আহিছোঁ যে পাথাৰত যিহেতু মাঘৰ বিহু আহে বালা খানা তো আমি না ভেলা ঘৰত নাৰা কাটবা আহিছোঁ আৰু আমাৰ যিহেতু অসমীয়াৰ পৰম্পৰা না তো আমি পৰম্পৰাটো ৰক্ষা কৰিব লাগিব আমি আমাৰ গাঁও চলিকেইটাই আমি এনেকৈ মানে নাৰা কাটবা আহিছোঁ তো গেছ নাৰা কাটিম ভেলা ঘৰটো বনাওঁ দেখুৱাম তেওঁলোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই দেখো গেছ স্কিপ নকৰিব এতিয়া বাজি 10:30 বজাত তো গুড মৰ্ণিং ৱেলকাম বেক টু মাই নিউ ব্লগ পলম নকৰি বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ভেলাঘৰৰ মাজত এটা দিন আছে সিনা নহয় ইনকে কাম কৰিব নাই 5G নাবা লাগো গম পাইছা না 5G নাপালো নাৰা কাটবা যাই গৈছোঁ আমি এতিয়া হাতত কাটছি এখানে আমি কাটছোঁ এখানে দি কি হ'ব না নহয় আই কৰোঁ ইনকে ভাবা নাই গ্লাক আমি কাটিম আৰু দুটা মানে মিঠা কি হ'ব আমাৰ লগত কি আমাৰ কাটে আৰু কাম নিদে আমাৰ কাটে পুৰা 5G নাবা লাগো 5G মাইছ মাটি আমি কাটি দেখোন এই নাৰা কাটা পুৰা ব্ৰুজ খালি ফেন বঢ়িয়া পাইছা তুমি অনুভৱটো কৈ দিয়া আজি কেনে গৰম দিছে গৰমটো দিবই না আমাক কৈছিলো মই ৰাতি কাটলি ভাল দিনা নহয় নাকাটে ৰাতি নিয়াৰ পৰ্ব চৰ্দি লাগব গোটেই আহাৰ পৰীক্ষা কিবা কিবি বাহানা দে সেয়ে কাটি না ৰাতি ঠকনা আলো জলদি কৰিম জুৰি কম লাইট আনবা লগা দৰকাৰ নাই ঠকনা আমি নিনা নহয় আৰু এটি বন্ধ কৰাটো কপি লাগব কি বাজে আছা তুমি স্থান দিবা না আজি এটা তোমাৰ ৰাইজে মানে তোমাৰ যাৰ পৰা যিটো স্থান দিছিলা ভাল পাইছি মানে এটা স্থান দিবা লাগিব আজি দিবাৰ বানা দিয়া মাৰি দিয়া লাগে এটা 1 2 3 বাপ্পা ও 1 2 3 এটা খাই দিয়ে মই সিরিয়াস নাৰা কাটলে চিৰিয়াছকে কাটবা লাগে কষ্ট কৰে ভাল লাগছে আজি মোৰ থ্যাংক ইউ সঁচাকে এই কাম চোন নাম কাই দিছিল নো আজি নামটো উঠাই লবি দেই চিনা মোৰ ভাগান নধৰে হা নধৰে মাথা দি ঘাম বহিছে কৰ এখিনি কষ্ট কৰ এক ঘণ্টামান হৈ গেল এক ঠেলাই নাৰা হোৱা নাই আৰু টাউনতে জিৰ' বাৰ হৈছে একদম তাতে ময়ো বহিলং ৰ'ব গেছ কালি বেয়া গৈছে গেছ আজি জিকে নহ'ল নাৰা কাটা শেষ কৰিব লাগবই না নহয় আৰু গেছ এই য'ত নাৰা বাগা দিছোঁ না গেছ কি খোজো আৰু যি বিন্ধে নহয় একদম পুৰা কৰোণাৰ বেজি দিয়া হেন পায় তো যিকো নহওক গেছ এতিয়াই ফিলিংছ না নহয় ফিলিংছটো গেছ গম পাম যেতিয়া ঘৰত গা ধুবা যাম নহয় তেতিয়াই গম পাম ফিলিংছটো তো বাৰু যিকোনো নহওক আপোনালোকৰ ভিডিঅ' সম্পূৰ্ণকৈ চাই ৰাখক গেছ আৰু ভিডিঅ'টো শেষক লাগি বম ধামাকা হ'বা যাই আছে গৰম কথা সোধাই নাই ভাত আছে না নাই পুৰা একদম 5G স্পীডত দিছা 5G লঞ্চ কৰলাক আমাৰ গাঁৱটো নাৰা কটা হৈছে প্ৰায় আৰু গেছ আহোঁ চাওকচোন এনেকৈ কি কৰিছে ভিডিঅ' কৰি দিছে মানে নাৰা কটা হৈছে ৰাতি কাৰণত হৈছে দে আৰু গাঁও কাৰ পাল না কি ইয়াৰ লগা হৈছে মোটামুটি এটা নাৰা গেলাত থৈ দিছোঁ আমাৰ গোট গাড়ী মানে কি বাইক চুৰ হয় কিনা নহয় সোণা চুৰ হয় কিবা চুৰ হয় আৰু এতিয়া নতুন টেনচন হৈছে কি নাৰা চুৰ কৰিছে তো সেইকাৰণে নাৰাখিনি আমি ধুনীয়াকৈ থৈ জমা কৰি থৈ দিছোঁ তো আজি হৈছে 2 নম্বৰ দিন কালি আমাৰ নাৰা চৰা কাটা একদম কমপ্লিট শেষ আজি বনাম আমি ভেলাঘৰটো তাৰ কাৰণে কাটবা আহিছোঁ আমি বাঁহ মানে বাঁহটো লাগবই ভেলাঘৰ বুলি আপোনালোকে জানে আৰু বাঁহ আমি কাটিম চুৰ কৰি সৰুকে কৈ ইয়াতে খেদব বাঁহ কাটিম চুৰ মনে শুনিছোঁ এই নাৰাত পৰা নাতে নাৰা নাটলি তোৰ ঢকনা বাৰা খান আনি সেই ওপৰত দিব পাৰে শুনি চব দিম একদম গাইজ আপোনালোকে ভিডিঅ'টো আপোনালোকে চাই ৰাখক গাইজ শেষলৈ গাইজ বম ধামাকা ভিডিঅ' হ'বা যাই আছে আজি আমাৰ ভেলাঘৰটো এহেলি বনাম এই জেগাতে বনাম গাইজ 40% কাম হৈছে মানে বাঁহ 10 মান কম হৈছে ৰক এডাল লাগে এই তাতে এডাল লাগে তো বাঁহতে দাম আনবা গেছি বহিলো পৰঠা আৰু ঘুগনি কেনেহেন ধৰছে গাহৰি আধা দিলে চাউনটো নাখে যি পুৰা ঘৰত ভাত তাত খাবা নাযাওঁ এতিয়া আজি কমপ্লিট কৰিয়ে যাম তো
পৰঠা খাই ল'লেও একদম পূৰা পেট নন্তই না আৰু 5-10 মিনিট ৰেষ্ট ল'ম তাৰপিছত আৰু কাম আৰম্ভ কৰিম ইনকে অলপ বেছি আছে দিয়া জিংকে অলপ বেছি আছে দি কৃষ্ণ কৃষ্ণ কিবা অলপ আছে না এইবাৰ পুৰা একদম ভেলা ঘৰৰ মাজেদি যেহেতু মোৰ ড্ৰোন নাই ইনা নহয় তো মোৰ লগত আছে এডাল বা আছে তো আপোনালোকে তাত ধুনীয়াকৈ ড্ৰোন শ্বট দিম এই বাহেদৰেদি আপোনালোকে ভিডিঅ'টো চাই লওকচোন কেনেকুৱা হয় আমাৰ ভেলাঘৰৰ কাম হৈছে মোটামুটি 70% আগবাঢ়িছে আৰু এতিয়া উঠুলিছে জাখলা উঠুলিছে একদম মানে লগ নাপায় ৰাতি কাৰণত আমাৰ ভেলাঘৰ বনোৱা হ'লে মোটামুটি আৰু বেছি নহয় দিয়ক মোটামুটি 30-35 ফুটমান হ'ব আৰু এইটো আৰু আন্ধাৰো হৈছে না নাই তো 5টান বাজিল গাইজ ঘৰত যাওঁ গা চা পৰা একদম ফুলতি ৰছে একদম তো বাৰু যিকোনো হওক ভিডিঅ'টো যদি ভাল লাগছে লাইক কমেণ্ট শ্বেয়াৰ গোটেই কৰি দিব আৰু ৰ'ব এটা লাষ্ট এটা কথা ক'ম ফেচবুকত এটা যি মিম যে ওলাইছে কিবা দে উৰুকা দিনা তুমি হাঁহৰ গলত থাকবা হাঁহনো তোমাক ক'লো তুমি থাকবা না হাঁহৰ গলত থাকা যদি তোমাক আনিম এনেকৈ কৈ নাখিবা গিলা খাই না নহয় আৰু যে হাঁহৰ গলত যদি নাখোৱা এটা কাম কৰবা তুমি এই তোমাৰ পাছত যি পাছফালে যি বেৰা ৰাখব দিম বাঁহৰ বেৰা তাতে থাকবা তুমি বাঁহৰ বেৰাত বেৰা আনলো লগতে তোমাক আনলো বাৰু যিকোনো খাই পতি ধেমালি দে আৰু একবাৰ মই এনেকৈ ক'লোঁ মোৰ ফালৰ পৰা মাঘৰ বিহুৰ আপোনালোকৰ আন্তৰিক শুভেচ্ছা আছিলোঁ আৰু ভিডিঅ'টো এতিয়া সমাপ্ত কৰোঁ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই জয় অসম